এভৰিৱান মই ভাগ্মিতা আপোনালোকক পুনৰবাৰ আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি বহুত দিনৰ পাছত আকৌ ব্লগ বনাই আছোঁ। আজি ব্লগ বনোৱাৰ মেইন ৰিজনটো হৈছে যে মোৰ দুজন ছাবস্ক্ৰাইবাৰ আহি আছে। বৌ আৰু দাদাই মোক একচুৱেলি ইউটিউবত টেক্সট কৰিছিলে, তাৰপিছত ফেচবুকত আমি নাম্বাৰ এক্সচেঞ্জ কৰি দাদা আৰু বৌ যিহেতু জয়পুৰ আহি আছে, এতিয়া আমি আজি যিহেতু ছানডে হয়, কলেজ বন্ধ হয়, বিৰাট ভাল টাইম এটাত একচুৱেলি দাদা আৰু বৌ আহি আছে। তো এতিয়া মই লগ কৰিব যাম, বিৰাট এক্সাইটেড হৈ আছোঁ যিহেতু আমাৰ ওচৰৰে হয় দাদাজন আৰু বৌজনী একচুৱেলি তেজপুৰৰ হয়। এতিয়া আজিলৈকে মই লগ পোৱা নাই, আজি ফাৰ্ষ্ট টাইম যাই লগ পামগৈ, বিৰাট এক্সাইটেড হৈ আছোঁ। তেন্তে ব'লক ফাৰ্ষ্ট আমি দাদাবোক লগ কৰোঁগৈ আৰু ক'ত যাম কি কৰিম সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। তেন্তে ব'লক আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। সেয়া চাওক গাইজ, এতিয়া মাৰ্কেটৰ ভিতৰত মই সোমালোঁ। বৌ আৰু দাদা যিটো আহি পোৱা নাই, মই ভাবিছোঁ বৌৰ কাৰণে কিবা সৰু চাই গৈ গিফ্ট এটা লওঁ। কিন্তু ইয়াতে চব ইমান ধুনীয়া ধুনীয়া পাৰ্চ দেখা পাইছোঁ। ভাবিছোঁ বৌৰ কাৰণে কিবা পাৰ্চ এটা ভাল চাওঁ। মই আপোনালোকক দেখাইছোঁ কি লওঁ কি নলওঁ, সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। প্ৰথমে ৰ'ব, ইমান ধুনীয়া লাগিছে চব পাৰ্চবিলাক। মই আপোনালোকক হ'লেও মই ভালকৈ দেখাই আছোঁ, তেন্তে অলপ ৱেইট কৰক। ইয়াত আপোনালোকে দেখিছে বিভিন্ন ভেৰাইটিজৰ পাৰ্চবিলাক ইয়াত ৰখা আছে আৰু বহুত কম প্ৰাইজত ইয়াত দি আছে। ষ্টাৰ্টিং 250ৰ পৰা 450ৰ ভিতৰত আপোনালোকে পাৰ্চবিলাক কেৰি কৰিব পাৰে। ये बैंगल्स कितने के? 100 का पैर है। ये सब बैंगल्स है 100 रुपीज़। हाँ ये बड़ा है ना, बहुत भारी है। ये सब कितने का? 150। কেনেকুৱা গাইজ কমেণ্ট কৰি জনাব। আজি ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰিছোঁ, ইয়াতে ডাইৰেক্ট আপোনালোকক দেখাইছোঁ। কেনেকুৱা হাতে কমেণ্ট কৰি চাওক গাইজ, মই ধৰি আপোনালোকক ইণ্ট্ৰ'ত যিহেতু কৈছিলোঁ মই দাদা আৰু বৌক লগ কৰিব আহি আছিলোঁ। তো ফাইনেলি বহুত টাইমৰ পাছতে লগ পাইছোঁ। দাদা হেল্ল', এয়া বৌ। তো এতিয়া আমি ফাৰ্ষ্ট ভাবিছোঁ দাদাহঁতে একো খোৱা নাই, মোৰ কাৰণে ৱেইট কৰি আছিলে। তো ফাইনেলি এতিয়া আমি ক'ৰবাত যাম, ভাল হোটেল এখনত যাম, ভালকৈ খাম মেলিম। তাৰপিছত মই ভাবি আছোঁ বজাৰ এটা ট'ৰ কৰি দিম, গতিকে আপোনাৰ লগত শ্বেয়াৰ কৰি আছোঁ। তেন্তে অলপ ৱেইট কৰক। এইটো কিমান 250 লৈছে। কওঁতে তোমাৰ চাই কৈছিলে, মই কৈছোঁ 250 টকা যদি হয় দিয়া, নহ'লে আমি ঘৰত যাম আৰু ইয়াতে সেয়া আপোনাৰ মানে এতিয়া ৰাস্তাত লৈ লৈছোঁ। এতিয়া বিৰাট ধুনীয়া লাগিছে। এতিয়া কিনি লৈছোঁ, ইয়াতে বাকী বজাৰ যিমান কৰিম ইয়াতে ঘৰতে কৰি দিম। আৰু বৌ কি চাই আছে আপুনি? চেক কৰি লৈছা? ভাল হয় ন? ভাল হয় ন? ঠিক আছে ঠিক আছে ঠিক আছে ঠিকে আছে। আৰু 250 অলপ ডাঙৰো হয়। ডাঙৰ হৈ যাব, চেম ঠিকে আছে। कॉटन का ये कॉटन नहीं है और दूसरा दिखाइए। रेड कलर तो बेसी बेटर হ'ব সৰু পোৱালিৰ কাৰণে। 350।
চ' গাইজ এয়া আহিতে ৰুম পালোঁ দাদা বৌহঁতক তাতে অলপ বজাৰ ট'ৰ কৰি দিলোঁ আৰু অলপ খানা চানা খালোঁ মেলিলোঁ তাতে আমি এৰিলোঁ এৰি এতিয়া মই ৰুম পালোঁ তেন্তে ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰোঁ তেন্তে